মানে গুড মৰ্ণিং জনাইছোঁ সকলোলৈকে। ৰাতিপুৱা এতিয়া শোৱাৰ পৰা উঠিছোঁ, শোৱাৰ পৰা উঠিয়ে মানে লগৰ এটা আহিলে, আহি পিনি পূৰা গেম খেলোঁ গৈ আছে। মই কৈছোঁ এতিয়া গেম নেখেলোঁ, মোৰ মোবাইলত চাৰ্জ নাই, মোবাইলটো চাৰ্জ দিওঁ। সি নামানে, গেম খেলোঁ গৈ আছে। মই বোলো তই অলপ খেল লৈছোঁ ঘৰত। সি পূৰা মানে গেমত ব্যস্ত হৈ আছে। এইফালে পূৰা ঘৰত মানুহ নাই, পূৰা ছাগলী তাগলী আহি সোমাই আছে। সি মানে ধ্বংস কৰি দিছে আৰু বাৰীখন। তাকে মানে এতিয়া ভাবিছোঁ ভাত পানী খাই লৈ পিনি, বাৰিষা আহি আছে না, মাছ ধৰিবৰ কাৰণে চেপা কিছুমান বনাওঁ। তাকে মানে বাঁহ চাহ কাটিম আৰু আজি। ধনিয়া মেলি কি কৰি আছে তাকে চাই লওঁ ব'লকচোন। কি কৰি আছ তই? ধনিয়া মানে পূৰা গেমত ব্যস্ত হৈ আছে। তো বন্ধু অকল ভিডিঅ'টো চাই থাকিব, আজি ভিডিঅ'টো বহুত ধামাকা হ'ব। তো ভিডিঅ'টো চাই কেনেকুৱা পায় লাষ্টত মানে এটা কমেণ্ট এটা কৰি দিব আকৌ। সেইটোকো বুজি পোৱা নাই। তো এইফালে কি কৰি আছে তাকে অকণমান চাওঁ আৰু ধনিয়া। এইফালে ধনিয়া খেলি আছে পূৰা ফ্ৰী ফায়াৰ। ক'ত মোবাইলত ধৰিবই নোৱাৰে দেখোন। এইয়া পূৰা ফ্ৰী ফায়াৰ খেলি আছে, পূৰা মানে গেম পাগল এইটো। যদি কোনোবাই 1v1 কাষ্টম লগাই ন ইয়াৰ লগত, তো একদম নেখেলিব ইয়াৰ লগত। স্কোপ লগাই মাৰি থাকে আৰু। ময়ো খেলোঁ বাৰু, মই ইমান স্কোপ নলগাওঁ ন। তো আমিতো পৰ প্লেয়াৰ ন। माल पिएंगे हम तो माल पिएंगे, माल संगे चखना और बीड़ी पिएंगे। ফাইনেলি গাইছ গা পা ধুই মানে ভাত পানী খাই ৰেডি হৈ পিনি বাঁহ চাহ নাকাটিলোঁ, চাৰিআলিলৈ আহিছোঁ মানে গোগামুখ আহি আছোঁ চাইকেল লৈ। তো মানে তাৰপৰা আহি পিনি ঘৰত আহি বাঁহ চাহ কাটি পিনি দেখাম আৰু। তো মানে বস্তু অলপ কিনিব লাগে, মানে চেপা বনাবৰ কাৰণে ৰছী অলপতো লাগে। মানে ববাৰ ওচৰত গৈ লৈ এতিয়া পইচা চইচা বিচাৰি লওঁ। যদি পইচা চইচা দিয়ে আৰু ৰছী কিনিম আৰু, যদি নিদিয়ে আৰু আহি পিনি ডাইৰেক্টলি বাঁহ কাটিম আৰু। বাঁহ কাটি পিনি আপোনালোকক দেখাম। তো চাই থাকিব ভিডিঅ'টো। এতিয়া গৈ থাকোঁ মানে অলপ আগত গৈ দেখাই আছোঁ আকৌ। অকল এতিয়া আমি ধনিয়াও মই আহি আছোঁ। এইফালে ধনী আমাৰ চুলিঅলা দ্বিতীয়টো পূৰা গৈ থাকোঁ আৰু। বাইক চাইক নাই না আমাৰ, চাইকেলকে লৈ আহি আছোঁ আৰু দুইটাই। তো আমাৰ গোগামুখখনকে অকণমান দেখাই দিম আৰু টাউনখনটো আমাৰ কেনেকুৱা কি আছে। তো চাব আৰু যদি চাই পিনি ভাল লাগে লাইক এটা কৰি দিব। এইখন হৈছে আমাৰ গাঁৱৰ আগৰ গাঁওখন লটাক বুলি কয়। লটাকেদি আহি আছোঁ আৰু চাই থাকিব। যে দেখিছে এই জানকেইটাত মানে এইকেইটা জানকেইটাত বাৰিষা হ'লে মানে এনেকুৱাই মাছ ওলায়, মানুহে মানে ধৰি এদায় কৰিব এনেকুৱাই মাছ ওলায়। আৰু আমি যেতিয়া মানে বাৰিষা বৰশী চৰশী পাতিবলৈ কেঁচু বিচাৰি আহোঁ নহয়, সেই ঢাপৰ কিনাৰে মানে আমি ইয়াতে বিহলঙনি নে কি কয় ধনী সেইটো, বিলঙনি মানে আমি ইয়াত পানীটো ৰসটো মানে চেপি পানীটো দি ইয়াৰ পৰা মানে আমি ধুনীয়াকৈ উলিয়াওঁ আৰু কেঁচু চেঁচু উলিয়াই আমি আমাৰ গাঁৱলৈ গুচি যাওঁগৈ। আৰু তাত গৈ মানে কেঁচু চেঁচু লৈ পিনি বৰশী চৰশী পাতোঁগৈ আৰু। গৈ পকৰটো চাওক ইমান চাফা, মানুহৰ পকৰটো চাগে ইমান চাফা নহয়। অকল এইখিনিতে মই আপোনালোকক এটা বস্তু দেখাওঁ, আপোনালোকে বস্তুটো চাই যদি ভাল লাগে ন, তেনেহ'লে লাইক এটা কৰি দিব। এইটো চাওক আকৌ টাৰ্ণিং এটা আছে, এইটো টাৰ্ণিং এটা আছে আৰু গাইজ আমি আহি মানে গাঁও এখনত পাইছোঁহি। গাঁওখনৰ ভিতৰে এতিয়া আমি যাবগৈ লাগিব। আমি এইফালে পথাৰৰ ৰাস্তাই আহিলোঁ। তো এতিয়া আমি মানে গাঁৱলীয়া ৰাস্তাতে যাব লাগিব। গাঁৱৰ ভিতৰে গৈ আমি অলপ আগত গৈ মেইন ৰোডত উঠিম। মেইন ৰোডত উঠি পিনি ডাইৰেক্ট মানে চিধা গুচি যাম গোগামুখলৈ। ভিডিঅ'টো চাই থাকিব। এতিয়া গাঁৱৰ মাজে গৈ থাকোঁ। এইডোখৰ কি গাঁও বুলি কয় ডাঙৰকৈ ক? এইডোখৰ লটাক বুলি কয় বোলে দেই। মই জানো বাৰু, তেওঁ তাক সুধিছোঁ। মানে আমি আহি এতিয়া এই মেইন ৰোডৰ ওচৰত পাবহি গৈছোঁ আৰু মেইন ৰোডৰ পৰা দেখাই আছোঁ আৰু। গাইছ মানে আমি এতিয়া মেইন ৰোডত উঠিছোঁহি। মোৰ গাড়ী চাই আহি আছে। ফাইনেলি গাইছ আমি মেইন ৰোডত পালোঁহি। আমি মানে মেইন ৰাস্তাত উঠিলোঁ আৰু এতিয়া মেইন ৰাস্তা দি আমি আহি আছোঁ। তো গৈ পিনি গোগামুখত দেখাই আছোঁ। ইয়াত মানে গাড়ী মটৰ বহুত ভিৰ, পাছফালে চাওক বাইক আহি আছে। গোগামুখত দেখাই আছোঁ ন। পাছফালে চাওক ডাম্ফা এখন আহিছে। এখন ডাম্ফা এখন আৰু এখন আহি আছে। ডাম্ফা চুপৰ আহি আছে দেখিছে এখন আহি আছে। চাব আকৌ ডাম্ফা কেনেকুৱা কি বঢ়িয়া ডাম্ফা আহিছে আকৌ। আমাৰ গাঁৱতে চলে আকৌ, গাঁও নহয় আমাৰ এডোখৰতে চলে আৰু। বেলেগত মই দেখাই নাই আকৌ, বাহিৰতে গৈ পোৱা নাই। এইখন চাওক ডাম্ফা, সেইখন ডাম্ফা আহি আছে। দেখিলে ডাম্ফা এইখন মানে গাইছ আগে পিছে ডাম্ফা দেখিছোঁ, কিন্তু আমাৰ ইয়াত ডাম্ফা বহুত চলে আৰু। ৰাতিয়ে দিনে ডাম্ফাই চলি থাকে। ৰাতি শুবই নিদিয়ে আকৌ মাক চকলাই। মানে গাইছ আমাৰ ইয়াত ইমানে টমটম চব মানে টমটম লাইন লাগি আহি আছে আৰু
গোগামুখত মই দেখাই দিম আৰু কেনেকুৱা টমটম আহি থাকে মিনিমাম 5,000মান টমটমে আছে নেকি আমাৰ ইয়াত চাব আৰু কেনেকুৱা টমটম আহি আছে ফাইনেলি গাইজ মানে আহি পাবহি হৈছে আৰু চাৰিআলি অলপ আগত টাৰ্ণিং এটা আছে টাৰ্ণিংটো পালে তাৰপৰা আমি চাৰিআলি সোমাম আৰু ফাইনেলি গাইজ মানে এতিয়া ঘৰত আহি পালোহি বোলে চাইকেল চব থৈ দিলোঁ বজাৰ চজাৰ একো নকৰিলোঁগৈ সেইভাগে গুচি আহিলোঁ মানে বহুত ডাঙৰ প্ৰব্লেম এটা হৈছে আমাৰ গোগামুখত মানে অৰুণাচলত এতিয়া মানুহ চানুহ গুলিয়াগুলি হৈ গ'ল না মানে গোগামুখত মানে এতিয়া প্ৰায়ভাগ দোকান বন্ধ আছিলে তো বন্ধ থকাৰ কাৰণে একো কৰিব নোৱাৰিলোঁ বজাৰ চজাৰ একো কৰিব নোৱাৰিলোঁ আৰু সেইকাৰণে মানে এতিয়া গুচি আহিলোঁ আৰু ঘৰলৈ আহি পিনি এতিয়া ভাবিছোঁ বাঁহ চাহকৈ কাটোঁ তো মানে গাঁৱৰ দোকানৰ পৰাই ৰছী চছী আনিব লাগিব আৰু এতিয়া মানে চচমাটো কেনেকুৱা লাগিছে ক'ব আৰু মানে এইফালে যাওঁ এতিয়া বাঁহ চাহ কাটিলোঁ এতিয়া বাৰীত গৈ পিনি তাৰপৰা দেখাই আছোঁ পাৰিলে আহি আছোঁ বাঁহ বাৰীত মানে চেপা বনাবৰ কাৰণে বাঁহ কাটোঁ আৰু চাই থাকিব আৰু দীঘল চা পাপ দীঘল বাঁহ কোন দীঘল গ'লে এবাৰ পৰা এটা নোলাব হেৰিডাল পাপ দীঘল হেৰিডাল ঠিকে আছে বাৰু সেই কুমলীয়া কেলা হেৰিডাল পাপ দীঘল কিন্তু সৰু হেৰিডাল বুঢ়া বাঁহ চা বুঢ়া বাঁহ পুৱা কমিছে কোনডাল লগত কোনডাল ফাইনেলি গাইজ পূৰা বাঁহ চাহ কাটি কৰি ৰেডি হৈ গৈছে এইফালে মানে অলপ কাটি উলিয়ালোঁ এইফালে বাঁহ চাহ ফালি থৈ দিছোঁ উলিয়াব লাগিব তো এইফালে মানে এডাল বাঁহডাল আছিলে এইবিলাক জংঘল হৈ গৈছে কাটি কুটি ধ্বংস কৰি দিলোঁ বাঁহডাল এইখিনি কাটি অলপ অলপ হেৰি কৰি থৈ দিছোঁ চুচি মই চুচা নাই গেছ মানে এতিয়া গধূলি হ'ল গা পা ধুই চেপা তেপা অলপ কাটি যদি বনাই কৰি মানে ধনীও আহি পালেহি তাৰমানে অলপ গাঁৱৰ ফালে ওলাই যাম তো গাঁৱৰ ফালে গৈ আপুনি অলপ দেখাম আৰু ভিডিঅ'টো সামৰিব লাগিব আৰু ইয়াতে আছে চব মানে মোবাইলত ব্যস্ত হৈ আছে চব মানে গেম পাগল হ'বা চব মানে গেমতে ব্যস্ত হৈ আছে আৰু এতিয়া ৰাতি হ'ল ঘৰলৈ আহি আছোঁ দেই এই আমাৰ BMW এখন আহি আছে আৰু মানে এতিয়া গৈ থাকোঁ ঘৰলৈ माल पिएंगे हम तो माल पिएंगे माल संगे चखना और बीड़ी पिएंगे